নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। বহুত গৰম দিনৰ যেনেকৈ মুখখনৰ সমস্যা ঢেৰ থাকে, আমাৰ চুলিখিনিৰ সমস্যা খুবেই থাকে। খুব মানে ক'ব গ'লে মুখখনতকৈ বেছি চুলিখিনিৰ সমস্যা আমাৰ ঢেৰ হয়। তাৰপিছতো আমি কি কৰোঁ, প্ৰায় মানুহে বেছি গৰম দিনত আমাৰ চুলিৰ কেয়াৰ এইখিনিয়ে হয় যে চুলিখিনি লেতেৰা হৈছে বা ঘামিছে, চুলিখিনি ধুব লাগে, কণ্ডিশ্যনাৰ কৰিব লাগে, বাছ ইমানখিনিয়ে আৰু। প্ৰায় মানুহে তেনেকুৱাই কৰে। মুখখনত আমি যেনেকৈ স্কিন কেয়াৰ কৰোঁ, এটাৰ পিছত এটা পেক, স্ক্ৰাব, টোনাৰ, মইশ্চাৰাইজাৰ এইবিলাক লগাওঁ, তো আমাক চুলিখিনিতো সেইবিলাক খুব প্ৰয়োজন হয়। শ্বেম্পু এণ্ড কণ্ডিশ্যনাৰটো চাফিচিয়েণ্ট নহয় আমাৰ চুলিখিনিৰ কাৰণে। গৰম দিনত চুলিখিনিৰ আপোনালোকে ধুনীয়াকৈ খেয়াল ৰাখিব লাগে। গৰম দিনত চুলিখিনি আমাৰ খুব বেছি ভিতৰৰ ফালে ঘামে। যেতিয়া চুলিখিনি আমাৰ ভিতৰৰ ফালে ঘামিব ন, ঘামিলে আমাৰ চুলিখিনি গুৰটো খুব ঢিলা হয়। ঢিলা হ'লে যেতিয়া আপোনালোকে ফণিয়াব চুলিখিনি, ফণিয়াওঁতে মানে চুলিবিলাক খুব সৰে। তাৰপিছত এটাই সমস্যা, মোৰ খুব গৰম দিনত মোৰ খুব চুলি সৰে। এইটো এটা খুব ডাঙৰ সমস্যা হৈ পৰে সকলোৰে কাৰণে। তো আজি বলক তেন্তে চুলিখিনি ধুনীয়া কৰি ৰাখিবৰ কাৰণে মই কেইটামান টিপছ দিম আপোনালোকক। ঘৰুৱা টিপছ হয়, কৰক, বহুত ভাল ৰিজাল্ট পাব। মই নিজেই কৰোঁ। মোৰ ইমান বেয়াও নহয় চুলিখিনি বাৰু। এতিয়া অৱশ্যে অলপমান বেয়া হৈছে, হ'লেও বহুত বেয়াখিনিৰ মাজতো বহুত বেছি ভালেই আছে। তো আপোনালোকে কি কৰিব, চুলিখিনিত তেল ইউজ কৰিব। যেতিয়া মানে গৰম দিন বুলি ক'লে মানুহে কি কৰে, তেল ইউজ কৰিব নিবিচাৰে আচলতে। তেল দিলে বেছি গৰম লাগিব, তেল দি কেনেকৈ গোটেই ৰাতি শুব, এইবিলাক মানে খুব চিন্তা আহে। তো আপোনালোকে এটা কাম কৰক, গোটেই ৰাতি চুলিখিনিত তেল লগাই থাকিব নালাগে। 1.5 ঘণ্টা বা 2 ঘণ্টা সময় আপোনালোকে চুলিখিনিত তেলটো দিয়ক। ধুনীয়াকৈ আপোনালোকে যিকোনো ইউজ কৰিব পাৰে তেল, যিটোৱে আপোনালোকক শ্বুট কৰে আৰু যি আপোনালোকে নিজেই লগাই কিনে ভাল পায় সেইটো তেল ইউজ কৰক। ইউজ কৰি কিনে 1.5-2 ঘণ্টামান সময় ৰাখি দিয়ক। ৰাখি দি কিনে কি কৰিব আপোনালোকে, যেতিয়া শ্বেম্পু কৰিব আপোনালোকে তেলটো দি উঠি আপোনালোকে জাষ্ট এনেকৈ খেলি কৰি চুলিখিনি নাৰাখিব। কিছুমানে কি কৰে, তেলটো দি ওপৰত এনেকৈ এটা খোপা বনাই থৈ দিয়ে, সেইটো নকৰিব। যেতিয়া তেলখিনি দিব আপুনি, তেলখিনি দিয়াৰ পিছত ধুনীয়াকৈ চুলিখিনি ফণিয়ালে কি হয়, চুলিৰ গুৰৰ পৰা একদম তললৈকে যিখিনি ধুনীয়া এটা এক্সাৰচাইজ হয় ফণিখনেৰে। তাৰপিছত আপোনালোকে ধুনীয়াকৈ বেনি গাঠে বা ওপৰত খোপা এটা কৰি ৰাখে, যেনেকৈ ৰাখে আৰু সেইটো কৰিব। তাৰপিছত আপোনালোকে 1.5-2 ঘণ্টা যেতিয়া ৰাখাৰ পিছত আপোনালোকে চুলিখিনি ধুব যাব, তেতিয়া কি কৰিব আপোনালোকে, শ্বেম্পুটো যিটো ইউজ কৰে, প্ৰায় মানুহে কি কৰে, শ্বেম্পুটো এনেকৈ হাতত লৈ কিনে চুলিত পূৰা একদম জোৰছে পূৰা চাফা হওক আৰু মানে চাফা হওক ভাবি কিনে পূৰা জোৰকৈ একদম এইটো কৰে, শ্বেম্পু লগাই। একদম নকৰিব। ডাইৰেক্ট শ্বেম্পু লগোৱাটো ভুল হয়। আপোনালোকে এটা কাম কৰিব, এটা বাতি ল'ব। বাতিত আপোনালোকে কি কৰিব, আপোনাক যিখিনি শ্বেম্পু লাগে সেইখিনি শ্বেম্পু ল'ব। নেমু এফাল এনেকৈ চেপি ল'ব। তাত পাৰিলে কফি অলপমান দিব। কফি লৈ ধুনীয়াকৈ পেষ্টটো বনাই লৈ কিনে চুলিত একদম বাতিটোত কফিখিনি দি কিনে পানীও ল'ব, কিন্তু পানীখিনিও ল'ব বাতিটোত। পানী, শ্বেম্পু, কফি এণ্ড নেমু ধুনীয়াকৈ মিক্স কৰিব আপোনালোকে, বহুত ধুনীয়াকৈ মিক্স কৰিব। পাৰিলে 10-15 মিনিট সময় বাতিটো ৰাখি দিব। ৰাখি দিয়াৰ পিছত আপোনালোকে কি কৰিব, চুলিৰ ধুনীয়াকৈ গুৰত এনেকৈ আঙুলিৰ আগ ইউজ কৰিব। আঙুলিৰ আগ, 2খন হাতৰ আঙুলিৰ আগ জাষ্ট এনেকৈ ধুনীয়াকৈ এইটো মোচনত আপোনালোকে পাৰিলে চাৰ্কল মোচনত, মুঠতে গোটেই মূৰত আপোনালোকে চুলিৰ গুৰিত এনেকৈ সেইখিনি বস্তু লগাব। যিখিনি ৰৈ যায় সেইখিনিতো আপোনালোকে চুলিৰ একদম তললৈকে লগাব ধুনীয়াকৈ। হাতেৰে এনেকৈ মিহি একদম লাহে লাহে ধুনীয়াকৈ একদম লাহে টানি এনেকৈ তললৈকে লগাব, জোৰ নিদিব। চুলিৰ শ্বেম্পুখিনি তেনেকৈ কৰি লৈ 10-15 মিনিটমান সময় ধুনীয়াকৈ মাছাজ কৰিব চুলিৰ গুৰিবিলাকত। কৰি লৈ উঠি আপোনালোকে একদম চাফা পানীৰে ধুব। পানী অলপমান বেছি ইউজ কৰিব। কম পানীৰে চুলি নুধুলে মানে চুলিখিনি খুব বেয়া হয় আৰু সৰে। তো চুলিখিনি যেতিয়া পানীৰে ধুই লৈ উঠি কি কৰিব আপোনালোকে, পানীখিনি ধুনীয়াকৈ এনেকৈ চেপি অলপকৈ পানীখিনি আঁতৰাই দিব। প্ৰায় তিতা যেতিয়া থাকে আৰু চুলিখিনি অলপ তিতা ভাৱ থাকোঁতে আপোনালোকে কণ্ডিশ্যনাৰ ইউজ কৰিব। কণ্ডিশ্যনাৰটো মানুহে কি কৰে, কণ্ডিশ্যনাৰ ইউজ কৰি ডাইৰেক্ট পানীৰে ধুই দিয়ে লগালগ নহয়। আচলতে কণ্ডিশ্যনাৰ কৰিব লাগে, আৰু কণ্ডিশ্যনাৰ এই গুৰিলৈকে চুলিৰ নকৰে। কণ্ডিশ্যনাৰ কৰে অকল এইখিনি বস্তুৰ পৰা। এইখিনি বস্তুত আপোনালোকে এনেকৈ ধৰি ল'ব, ধৰি লৈ ধুনীয়াকৈ টানি এনেকৈ লগাব। এইটো ছিষ্টেমত লগাব কণ্ডিশ্যনাৰটো।
আৰু পাৰিলে একদম শেষৰ চুলিখিনিত ধুনীয়াকৈ কণ্ডিশ্যনাৰটো লগাব টানি এনেকৈ ধুনীয়াকৈ লাহে লাহে কৰিব কৰিলৈ উঠি আপোনালোকে একদম শেষৰ চুলিখিনিত বিশেষকৈ দিব শেষৰ চুলিখিনি অলপমান বহুত বেছি ড্ৰাই নিচিনা হয় আচলতে মানুহৰ সেইটো কাৰণত এইখিনি লগাই উঠি আপুনি কি কৰিব কণ্ডিশ্যনাৰটো কৰি উঠি আপুনি কমেও 10 মিনিটমান সময় আপোনালোকে ৰাখি দি উঠি লৈ আপুনি কি কৰিব চুলিখিনি ধুই দিব কণ্ডিশ্যনাৰ কৰাৰ পিছত চুলিখিনি খুব মানে একদম বহুত বেছি পানীৰে ধুব যেতিয়ালৈকে একদম মানে ফেনটোতো নাথাকে কণ্ডিশ্যনাৰৰ তথাপিও কিবা এটা মানে যেতিয়া এটা বস্তু এটা আপোনাৰ ফিল কৰিব ন যে বস্তুটো কণ্ডিশ্যনাৰখিনি আছে নেকি সেনেকুৱা এটা ফিল হ'ব ন সেইখিনি নোযোৱালৈকে আপুনি মানে পানীৰে ধুনীয়াকৈ ধুব চুলিখিনি ধুইলে আপুনি কি কৰিব প্ৰায় মানুহে আমাৰ কি কৰে চুলিখিনি ধুই লৈ পুৰা শুকুৱালৈকে কি কৰে ধুম একদম কাপোৰেৰে একদম আচুৰি দিয়ে একদম বাপৰে পুৰা শুকাব লাগে আৰু মানে জল্দি একদম মানে কিবা কৰি পেলাই আৰু মানে চুলিবিলাক কৰি কিনে হয় টাৱেলেৰে ধুম মাৰিব পুৰা চুলিখিনি যেতিয়া পানী গুচিয়ে নাযাব ন পুৰা খনিয়াব টানি পুৰা এটা জট নিচিনা হৈ থাকে ন চুলিখিনি যেতিয়া আপুনি ধুব পুৰা আউলি বাউলি হৈ যায় চুলিখিনি তাৰ ফলত মানে এটা জট এটা সৃষ্টি হয় আৰু কি সেইবিলাক নকৰিব কেতিয়াও মানে চুলিখিনি যেতিয়া তিতা থাকে সেইখিনি টাইমত আপোনালোকে ফণী ইউজ কেতিয়াও নকৰিব আৰু চুলিখিনি মুচিব যেতিয়া একদম জোৰে নুমুচিব টাৱেলেৰে কুবাই নিদিব বা গামোচাৰে এনেকৈ কুবাই নিদিব নৰ্মেলি আপুনি ধুনীয়াকৈ এখন কাপোৰ বান্ধি কিনে কিছুমানে কি কৰে যেতিয়ালৈকে চুলিখিনি নুশুকায় তেতিয়ালৈকে কাপোৰখন নুখুলে চুলিৰ পৰা এইটো নকৰিব কেতিয়াও সেই যিটো তিতা থাকে চুলিখিনিত ভাবকচোন সেই তিতা চুলিখিনিতে আপুনি এখন কাপোৰ মেৰাই থ'ব কেনেকুৱা এটা ভিতৰত মানে এটা ঘাম এটাৰ সৃষ্টি হয় গৰমটো থাকিবই গৰম দিনত গৰমখিনি থাকিবই যেতিয়া চুলিখিনি আপুনি ৰোল কৰি কিনে কাপোৰ এখন মেৰাই লৈ কিনে যেতিয়া ৰাখি দিব একদম 1-1.5 ঘণ্টা লৈ কিনে তেতিয়াতো ঘাম এটাৰ সৃষ্টি হ'ব ন সেইবিলাক নকৰিব কি কৰিব চুলিখিনি ধুই লৈ উঠি ধুনীয়াকৈ আপোনালোকে মুচক সফটলি মুচি যেতিয়ালৈকে পানীটো নাযায় আপোনালোকে টাৱেলখন আপোনালোকে লগত ৰাখি কিনে কি কৰক যিখিনি পানী এনেকৈ তললৈকে আহিব ন নৰ্মেলি যিখিনি পানী থাকে তললৈকে পুৰা আহি লৈ একদম তলত পৰে তো আপোনালোকে কি কৰিব চুলিখিনি পানীখিনি আহিলে টাৱেলেৰে আপোনালোকে মুচিলে এইটো কৰিলে আপুনি চুলিখিনি মেলি ৰাখক পাৰিলে আপোনালোকে নৰ্মেল যিটো বতাহ হয় নৰ্মেল বতাহত আপুনি চুলিখিনি শুকাওক হেয়াৰ ড্ৰায়াৰ যেতিয়ালৈকে পাৰে ইউজ নকৰিব আৰু যদি কৰিব লগা হয় একদম লো ড্ৰায়াৰ কৰিব গোটেই একদম নকৰিব খুব বেয়া হয় এইটো চুলিখিনি বহুত বেছি ক্ষতি কৰে আৰু বহুত মূৰলৈকে গৰমটো যায় তো পাৰিলে নৰ্মেল বতাহতে আপোনালোকে চুলিখিনি শুকাওক চুলিখিনি পুৰা 100% শুকাই নোযোৱাতে মানে ধৰক 80% 70% ইমানমান তিতা থাকোঁতে আপুনি কি কৰক চেৰাম ইউজ কৰক চেৰাম কি হয় হাতত ল'ব চেৰাম আৰু এনেকুৱা বস্তু নহয় বহুত বেছি লগাই দিওঁ চুলিখিনি খুব ভাল হ'ব তেনেকুৱা নহয় কম কোৱান্টিটিত আৰু যাৰ যিমান চুলিৰ লেন্থ হয় সেইটো অনুযায়ী আপুনি হাতত ল'ব চেৰামটো লৈ আপুনি চেৰামটো জাষ্ট এইখিনিৰ পৰাহে আপোনালোকে ইউজ কৰিব এইবিলাকত ইউজ নকৰিব চেৰাম এইবিলাকত ইউজ নকৰে বা এইবিলাকতো এনেকৈ নিদিয়ে জাষ্ট চেৰামটো এইখিনি জেগাৰ পৰা ইউজ কৰিব এই আধাৰ পৰা এনেকৈ চেৰামটো ইউজ কৰিব ধুনীয়াকৈ চেৰামটো এনেকৈ আধাৰ পৰা আহিব অলপমান মানে নুশুকুৱাতে আৰু ধৰক 70% 80% আছে আৰু গৈছে চুলিখিনি শুকাই তেতিয়া আপোনালোকে চেৰামটো এনেকৈ ইউজ কৰক তেতিয়া ভাল ৰিজাল্ট আহে আৰু তো আপোনালোকে চুলিখিনি ফণিয়ক লাহে ফণিয়ক কম চুলি লৈ কিনে ফণিয়ক অলপ ইমানখিনি চুলি ল'ব লৈ কিনে গোটেই চুলিখিনি কৰক ফণিয়াই লৈ কিনে ধুনীয়াকৈ ক্লিপ চিপ মাৰক আৰু যেতিয়া 100% চুলিখিনি শুকাই যাব বাহিৰত যেতিয়া যাব আপুনি খুব বেছি বতাহ ধৰক আপুনি গাড়ীৰে গৈ আছে বাইকত বা কাৰতে গৈছে কাৰৰে গ্লাছ খুলি বা বাইকৰ বতাহত উৰি পুৰা চুলিখিনি এৰি নিদিব একদম এনেকৈ এৰি দি কিনে যেতিয়া বতাহৰ যিটো আচুৰ পৰে ন সেইটোত চুলিখিনি খুব ফাটে সেইটো সেই বতাহখিনি আপুনি যিকোনো আপুনি হেয়াৰ ষ্টাইল কৰক লাগিলে যেনেকৈ নহওক কিয় আপুনি চুলিখিনি সম্ভালি ৰাখক আৰু বতাহটো একদম জোৰে যিটো বতাহ লাগে ন সব বস্তুৰে ভাল বেয়া এটা এফেক্ট থাকে বতাহটো বাৰু ভাল কিন্তু যেতিয়া বহুত জোৰেৰে বতাহটো লাগিব ন সেইটো বতাহৰ পৰা চুলিখিনিক বচাওক আৰু সপ্তাহত পাৰিলে হেনা কৰক এবাৰ হেনানো কেনেকৈ প্ৰয়োগ কৰে তাৰো এদিন ভিডিঅ' এটা লৈ আনিম
আমি নৰ্মেলি কি কৰোঁ মানুহবিলাকে প্ৰায় কিছুমান সকলোৱে নহয় আৰু প্ৰায় মানুহে কি কৰে হেনা আনে হেনা পেকেট খুলি লৈ কিনে কি কৰে ধুনীয়াকৈ পানী দিব দি কিনে পেষ্ট বনাব গোটেই ৰাতি ৰাখি দিব দি নেক্সট দিনাখন চুলিত এপ্লাই কৰে এইটো একদম ভুল হয় সো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম নেক্সট যদি ভিডিঅ'টো আহোঁ এতিয়া সেইটো ভিডিঅ'ত আপোনালোকক হেনানো কেনেকৈ প্ৰয়োগ কৰিব পাৰি শুদ্ধ প্ৰক্ৰিয়াৰে সেইটো কৰিম বাৰু